ভিডিঅ'বিলাক চাই থাকে বা আমাৰ লগত আছে আৰু যিহেতু ফাৰ্ম আমাৰ লগত অলৰেডি ছাবস্ক্ৰাইব হৈ আছে বা আমাৰ লগত জড়িত হৈ আছে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু এতিয়া এই কথাটা কেনেকৈ চেলিং কৰা হয় বহুত বেছি আমি অল কৰবাত প্ৰব্লেম হয় মেচিন কৰি থাকে কৰা হয় এই বিষয়ে আমি এই হিচাপত এই মানুহৰ ওপৰত এই কাৰণে আমি এই ভিডিঅ' বনাবলৈ ওলাইছোঁ। আমি এতিয়া পাৰ্চনটো দিয়াৰ লগে লগে পুৰা মেচিনটো লাইন হৈ গৈছে। এতিয়া অটো পাৰ্চনটো দিয়াৰ লগে লগে মেচিনটো লাইন পাইছে। এতিয়া কেনেকৈ চেটিং কৰা হয় সেই বিষয়ে আমি আলোচনা কৰিম। চেটিংটো দেখুৱাই দিম কেনেকৈ কৰিব আৰু চেটিংটো কৰাৰ কাৰণে আমি এতিয়া দেখুৱাই দি আছোঁ। সেইটো হৈছে ইয়াত মেনুৱেলি 4টা বটন আছে, তাৰে আছে ওপৰতো আছে ছেট লেখা আছে আৰু তাৰ তলতো লেখা আছে কাৰ্ডছিট দিয়া আছে ওপৰতে আৰু 3 নম্বৰ যিটো বটন আছে সেইটো আছে তলপিনে কাৰ্ডছিট দিয়া আছে আৰু একেবাৰে 4 নম্বৰ যিটো বটন সেইটো দিয়া আছে অ'কে বুলি লেখা আছে। যেতিয়া আপুনি এটা কাম কৰা হয় অ'কে কৰি দিয়াৰ লগে লগে কেনেকৈ চেটিং কৰিব লাগে কেনেকৈ কৰিলে নিশ্চয় হিচাপে আহে। ওপৰত যেতিয়া মাৰাৰ লগে লগে ফাৰ্ষ্ট টাইম আহিব টেম্পাৰেচাৰ তাৰপিছত সেট হৈ গ'ল। সেট হৈ গ'ল। এনেকৈ সেট হৈ যোৱাৰ পিছত আকৌ কি হৈছে অ'কে অৰ্থাৎ নেক্সটত কি আছে অৰ্থাৎ হিউমিডিটিৰ সেটটো আহি গৈছে। এতিয়া কি আছে এইচ অৰ্থাৎ হিউমিডিটিটো কেনেকৈ বঢ়াম বা কেনেকৈ কমাম সেইটো সেম আগৰ নিচিনাকৈ কেনেকৈ টেম্পাৰেচাৰটো ছেভ কৰিলোঁ তেনেকুৱাকৈ ইয়াত ওপৰ পিনে এটা কাৰ্ডছিন আছে, এটা তল পিনে কাৰ্ডছিন আছে। যিটো ওপৰ পিনে কাৰ্ডছিন আছে সেইটো যদি টিপু প্ৰেছ কৰি থাকোঁ তেনেহ'লে কি হয় বাঢ়ি আছে, চাওক বাঢ়ি আছে। আকৌ যেতিয়া এটা তল পিনে আছে কাৰ্ডছিন সেইটো আকৌ টিপিলে লাহে লাহে কি হ'ব কমি যাব। কমি যিমান যেতিয়া যিটো ছেটিং কৰা হয় সেই হিচাপত ৰাখিব লাগে। আৰু এইটো এতিয়া আমি 65 ছেট কৰি দি আছোঁ। এইটো 65 হৈ গ'ল। এতিয়া অ'কে দিয়াৰ লগে লগে এইটো অ'টো ছেট হৈ গ'ল। এতিয়া আমি মটৰটো কেনেকৈ ছেট কৰিম তাৰ বিষয়ে আলোচনা কৰিম। এইটো কি আছে ছেট বাটন। এই ছেট বাটনৰ লগত টিপি ধৰি তলৰ যিটো অৰ্থাৎ ছেট বাটনত টিপি ধৰি তলৰ যিটো বটন আছে এইটো মাৰি দিয়াৰ লগে লগে F1 আহিব। F1টো যিটো টাৰ্ণিং মটৰ হয় এই টাৰ্ণিং মটৰটো কিমান সময়ত পিছে টাৰ্ণ ল'ব তাৰ বিষয়ে আৰু এইটো হয়। অৰ্থাৎ এতিয়া ছেম কণ্ডিশ্যনৰ অৰ্থাৎ এতিয়া কি আছে 90 অৰ্থাৎ এইটো মিনিটত আছে 90 মিনিট মূৰে মূৰে 1 মিনিটৰ কাৰণে মটৰটো টাৰ্ণ লৈ থাকিব অৰ্থাৎ আপ ডাউন কৰি থাকিব। এবাৰ আপ এণ্ড ডাউন অৰ্থাৎ ইয়াত আছে যেতিয়া আপ হ'ব আপত আহিব আৰু ডাউন হ'লে ডাউন হ'ব। এতিয়া কেনেকৈ বঢ়াম চাওক। এই ছেম কণ্ডিশ্যন ছেটৰ তলৰ যিটো ওপৰ পিনে কাৰ্ডছিন আছে সেই চিনটো টিপি থাকিলে মটৰৰ টাইমটো বঢ়াব পাৰি। এনেকৈ আমি এইটো মেক্সিমাম কিমানলৈ দি আছোঁ চাওক। এতিয়া এইটোৱে 180 হৈ গ'ল। এনেকৈ বঢ়াব পাৰোঁ। বঢ়াই যিমান ৰাখিব পাৰে 5 ঘণ্টা বা 3 ঘণ্টা বা 2 ঘণ্টা যেনেকৈ ৰাখিব খোজে সেই হিচাপত হ'ব। আৰু এইটো অল্টৰ ওপৰত যিটো তল পিনে কাৰ্ডছিন আছে এইটো টিপি থাকিলে অৰ্থাৎ লাহে লাহে কমি যাব। আৰু এইটো কোম্পানীৰ ছেট থাকে এইটো কিমান 90 মিনিট অৰ্থাৎ 1.5 ঘণ্টাৰ ছেট হৈ থাকে। এইটো আমি বঢ়াব পাৰোঁ বা কমাব পাৰোঁ। এই হিচাপত এনেকৈ টিপিত ধৰি থাকিলে অৰ্থাৎ কমি থাকিব 90 মিনিট যিমান লাগে সেই হিচাপত
এইটো যিমান লাগে অৰ্থাৎ 90 বা 85 1.5 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা যিমান লাগে সেই হিচাপত এইটো হোৱাৰ লগে লগে এই অকে বাটনটো টিপি দিয়াৰ লগে লগে হৈ যায়। তাৰপিছত F1 F2 এই হিচাপত বাকী ছেটিংবিলাকো কৰিব পাৰোঁ। আৰু কোনোবাৰ যদি কোনোবা ইয়াত ছেটিঙত বা ইয়াত ডাউট থাকে বা প্ৰব্লেম থাকে তেনেহ'লে কি হ'ব, আমাৰ চেনেলত অৰ্থাৎ মেছেজ কৰিব বা আমাৰ লিংকত দিয়া নম্বৰত কল কৰিব পাৰে। কল কৰাৰ লগে লগে আমি আপোনালোকক দেখুৱাই দিম কেনেকৈ কৰি ছেটিংটো কৰা হয়। আজি আৰু ইয়াত দুটা চাই আছে, মেনুৱেল ছুইচ আছে। এইটো এটা চাই আছে, ইয়াত ফেন লেখা আছে আৰু এটা লাইট। এইটো লাইটত যেতিয়া অন কৰা হয়, লাইট লগালে বা যদি আমি হিটাৰ লগাই দিওঁ ভিতৰত, তেনেহ'লে আমি চোৱাৰ কাৰণে বা দেখাৰ কাৰণে এই লাইটটো এক্সট্ৰা লগা হয়। যেতিয়া দৰকাৰ পৰে এইটো মেনুৱেল ছুইচ হয়, যেতিয়া মাৰি দিয়া হয় লাইটটো জ্বলিব। ছেম কণ্ডিশ্যনত ইয়াৰ এক্সাষ্ট এটা ভিতৰত ফেন থাকে, কুলিং ফেন, অৰ্থাৎ টেম্পাৰেচাৰটো চাৰ্কেলিঙৰ কাৰণে অৰ্থাৎ মুভিং কৰাৰ কাৰণে এইটো ফেন লগোৱা হৈছে। এইটো আমি 2000 বা 1500 কেপাচিটি মেচিন 12 ইঞ্চি বা 12 ইঞ্চি ফেন লগালেও হৈ যায়। এইটো মেনুৱেল ছুইচ হয়। এইটো যেতিয়া ছুইচটো বন্ধ কৰি দিয়া হয়, ফেনটো অট'মেটিক বন্ধ হৈ থাকিব। আকৌ যেতিয়া ছুইচটো মাৰি দিম তেতিয়া অট'মেটিক আকৌ ফেনটো চলি যাব। আৰু এই হিচাপত আমি ছেটিংবিলাক কৰি থাকোঁ। যদি এই ভিডিঅ'ত কাৰোবাৰ যদি উপকাৰত বা যদি উপকাৰ হৈছে বুলি ভাবি আছে বা ভাল লাগিছে দিলৰ পৰা অৰ্থাৎ ভিতৰৰ পৰা যদি ভাল লাগি আছে, তেনেহ'লে অলপ শ্বেয়াৰ কৰিব, প্লাছ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ চেনেলটো অলৰেডি জানে, আমাৰ চেনেলটো হৈছে R&P প্ৰাইভেট লিমিটেড এণ্ড ৰাজীৱ হুছেইন। মোৰ নামটো মাৰিলেও হয়, নহ'লে এইটো মই R&P প্ৰাইভেট লিমিটেডটো মাৰিলেও হৈ যাব। আৰু যিহেতু আমাৰ ইউটিউব চেনেলত চাই আছে তাহোঁনেতো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু যাহনে আমাৰ চেনেলটো ফেচবুক পেজত চাব তাহলে আমাৰ ফেচবুক পেজটো শ্বেয়াৰ কৰিব, প্লাছ লাইক কৰিব, যাতে নতুন ভিডিঅ' দিয়াৰ লগে লগে পাব পাৰে। আজিৰ কাৰণে আমি এইখিনি সমাপ্ত বুলি ভাবি আছোঁ। নেক্সট ভিডিঅ' দিম, সেই হিচাপত আমাৰ লগত থাকি যাব, যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে ভিডিঅ'টো পাব পাৰে। আৰু থেংক ইউ।